নমস্কাৰ মোৰ নাম পুৰবী শইকীয়া গগৈ মই গোলাঘাট পূব উন্নয়ন খণ্ডৰ গোলাঘাট গাঁও পঞ্চায়তৰ আহোম গাঁৱৰ নিবাসী মই 2018 চনৰ জুন মাহত আত্মসহায়ক গোটত যোগদান কৰোঁ মোৰ গোটটোৰ নাম ৰেঙনি আত্মসহায়ক গোট আৰু মোৰ গ্ৰাম্য সংগঠনটোৰ নাম গৰিয়সী গ্ৰামীণ সংঘ প্ৰথম গোটত যোগদান কৰিয়ে 50,000 এটা আমাৰ গোটলৈ চিআই হিচাপে পাইছিলোঁ তাৰে মই লৈছিলোঁ 20,000 টকা আৰু সেই 20,000 টকাটো লৈ পেলাই মই এই ব্যৱসায়টোত কৰিবলৈ মন মেলিছিলোঁ আৰু সেই 20,000 টকাটো মই তেতিয়াই 2022 চনৰ মাৰ্চ মাহত মানে PMFME স্কিমটো আহিছিলে তেতিয়া মই সেই PMFME স্কিমটো লৈছিলোঁ এপ্লাই কৰিছিলোঁ PMFME স্কিমত এটা নিজে কন্ট্ৰিবিউট কৰিব লাগে 1,10,000 এটা নিজে দিব লাগে মই সেই 20,000 টো মই তাতে দি থৈছিলোঁ তাৰ পাছত মই PMFME স্কিম আন্ডাৰত মই 1 লাখ টকাৰ এটা লোন পাইছিলোঁ তাৰ পাছতে মই এই বেকাৰী ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ PMFME স্কিমটোত মেচিনাৰীলে যেহেতু পইচাটো দিয়ে বেংকৰ পৰা গতিকে মই এটা ওভেন আনিছিলোঁ এটা প্লেনেটাৰী মিক্সাৰ আনিছিলোঁ তেনেদৰে আনি পেলাই মই প্ৰথমে সৰুকে ঘৰতে ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ তেতিয়া মই দোকানে গৈ ওচৰৰ দোকানে গৈ মই নিজে গৈ ডিস্ট্ৰিবিউট কৰিছিলোঁ মোৰ প্ৰডাক্টবোৰ মোৰ বিস্কিটবিলাক তাৰ পাছত মই চিন্তা কৰিলোঁ যে এনেকৈ কৰিলে নহ'ব অকমান ডাঙৰকৈ ভাবিব লাগিব তাৰ পাছতে মই এটা মুদ্ৰা লোন লওঁ 2023 চনৰ আগষ্ট মাহত মোক গোলাঘাট P&RD পাঞ্জাব নেশ্যনেল বেংকে মোক 2 লাখ টকাৰ এটা মুদ্ৰা লোন দিয়ে আৰু সেই লোনটো লৈ মই গোলাঘাটৰে পুৰণা আমলাপট্টিৰ 5 আলিত এখন মই দোকান লওঁ নিজাববীয়াকৈ আৰু এতিয়া মোৰ হেয়া দোকান ভালমতে মই দোকানখনো মোৰ চলি আছে তেনেকৈ মই ডিস্ট্ৰিবিউটো কৰি আছোঁ বেলেগ জায়গাটো ওচৰৰে এই বছৰটোত মই হিচাপ কৰিছোঁ মোৰ 2 পৰা 3 লাখ টকা টাৰ্ণঅভাৰ হৈছে মানে মই মোৰ এই ব্যৱসায়টোৰ পৰা নিজে এটা সংস্থাপন পোৱাৰ উপৰিও আৰু দুজন লোকক মই সংস্থাপন দিব পাৰিছোঁ তাৰ বাবে মই নিজকে বহুত সুখী অনুভৱ কৰোঁ আৰু একেবাৰে শেষত মই অসম চৰকাৰ আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ সমূহ কৰ্মকৰ্তাক মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ